নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। যদি আপুনি বিটি পাছ কৰিছিলে তেতিয়া আপোনাৰ বাবে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। তো আজি সীমিত সময়ৰ ভিতৰত থাম্বনেইলত দিয়া মতে আমি এইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথম কথা হৈছে ফৰ্মখন শুদ্ধকৈ কেনেকৈ পূৰাব পাৰিব। তো ফৰ্মখন অলৰেডি মোৰ কমিউনিটি পোষ্টত আপলোড আছে, তাৰ পৰা আপোনালোকে ফৰ্মখন লৈ ল'ব পাৰিব। এতিয়া মই শিকাই দিছোঁ ফৰ্মখন কেনেকৈ পূৰাব লাগিব, শুদ্ধভাৱে কেনেকৈ পূৰাব লাগিব, কিয়নো আপোনাৰ এটা সৰু ভুলৰ কাৰণে পইচাটো নোসোমাব পাৰে। গতিকে সাৱধান ফৰ্মখন পূৰাওঁতেনে এতিয়া চাই যাওক, মই ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই যাম কেনেকৈ পূৰাব লাগিব ফৰ্মখন। তো এইখন হৈছে ফৰ্মখনৰ এটা কপি। ইয়াত পূৰাবলগীয়া তেনেকুৱা টান বিশেষ একো নাই, মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিছোঁ। তো 1 নম্বৰটো দিছে অৰিজিনেল ডিপ'জিট ৰিচিপ্টটো, মানে আপোনালোকে চেকখন জমা দিছে নাই, এইটো ইয়েছ লিখিব কিয়নো চেকখন লগত জমা দিব লাগিব। তাৰ নেক্সটটো আছে টাৰ্ম ডিপ'জিট ৰিচিপ্ট একাউণ্ট নাম্বাৰ, মানে চেকখনৰ যিটো একাউণ্ট নাম্বাৰটো আছে আপোনালোকে সেইটো লিখিব লাগিব ইয়াত। তাৰপিছত যিহেতু আপোনালোকৰ 18 বছৰ হ'ল, ক্লাছ 8ৰখিনিৰ কথা কৈছোঁ, তেখেতসকলে ইয়াত ইয়েছ লিখিব লাগিব, KYC ডকুমেণ্ট আৰু আপোনাৰ ফোন নাম্বাৰটো লিখিব লাগিব। এই 3 নম্বৰ এইটো ন' লিখিব, তাৰপৰা গাৰ্জেণ্টৰ ফোন নাম্বাৰ আপুনি লিখিব নালাগে। সেইটো LPBT পইচা উলিওৱাখিনিৰ বাবে সেইটো ছেকশ্যন হয়, সেইটো আপোনালোকৰ বাবে নহয়। নেক্সট 4 নম্বৰ পাৰ্টটো আপোনালোকৰ এইটো মাইনৰখিনিৰ কাৰণে হয়। তেখেতলোকে নিজৰ মাক দেউতাকৰ যিহেতু ডকুমেণ্টছ জমা দিব লাগিব, তাত তেখেতলোকে পূৰাব লাগিব। এইটো এই ক্লাছ 8ৰ BT পাছ কৰাখিনিৰ বাবে নহয় এইটো। বা ইয়াত দিছে এইটো আপোনাৰ চাইনটো কৰিব লাগিব। তাৰপিছত বেংকত যিটো আছে সেই চাইনটো কৰিব লাগিব। বেংক পাছবুকৰ ফ্ৰণ্ট পেজটো য়েছ ন' লগত আপুনি দিছেনে নাই মানে ডকুমেণ্ট হিচাপত সেইটো য়েছ লিখিব, কাৰণ দিব লাগিব। এতিয়া আপোনাৰ বেংক একাউণ্ট নাম্বাৰ, যিটো একাউণ্ট নাম্বাৰত আপুনি পইচাটো ৰিচিভ কৰিব সেইটো লিখিব। এইকণতে বহুতে খেলি মেলি কৰে। ওপৰত যিটো একাউণ্ট নাম্বাৰ আছে তাত আপোনাৰ চেকখনত যিটো একাউণ্ট নাম্বাৰ আছে সেইটো লিখিব, তলৰটো আপুনি য'ত ৰিচিভ কৰিব বিচাৰে সেইটো একাউণ্ট নাম্বাৰ দিব। মুঠতে এইবাৰ এপেক্স বেংকৰ একাউণ্ট নাম্বাৰ নিদিব, এপেক্স বেংকৰ একাউণ্ট নাম্বাৰত এইবাৰ পইচা নোসোমায়, ছাপোৰ্ট নকৰে সেইটো। আৰু যিহেতু এতিয়া অলৰেডি জমা লৈ আছে, এইবাৰ কোনো লাষ্ট ডেট দিয়া নাই, তো আপোনালোকে যিমান পাৰে জল্দি দিব চেষ্টা কৰিব, সোনকালে দিলে পইচাও সোনকালে সোমাব। ইয়াত একাউণ্ট নাম্বাৰ অনুসৰি আপোনালোকৰ বেংকৰ নেমটো, hdfc কোডটো লিখি দিব। ডকুমেণ্ট কি কি আপুনি লগত দিছে, তলত 1 2 3 4 5 যিকেইটা অপশ্যন দিছে তাত আপুনি ডকুমেণ্ট কি কি জমা দিছে লগত আপুনি সেইকেইটা তাত লিখিব চিৰিয়েলিকৈ। তাত আপোনাৰ তলৰ এড্ৰেছটো আছে, এইখিনি আপুনি ফিল আপ কৰি দিলে ফৰ্মখন হৈ যাব। যদি মাইনৰ হয় আপুনি 4 নম্বৰ অপশ্যনটোত পূৰাই দিলেই হ'ল, মানে অভিভাৱকৰ কি কি ডকুমেণ্ট জমা দিছে সেইখিনি আপুনি 4 নম্বৰ অপশ্যনটোত পূৰাব লাগিব। যদি মাইনৰ নহয় 4 নম্বৰ অপশ্যনটো আপোনাৰ বাবে ইম্পৰ্টেণ্ট নহয়, সেইটো আপুনি পূৰাব নালাগে, সেইটো স্কিপ কৰিব পাৰে। নেক্সট টপিকটো আছিলে নাম, উপাধি, ঠিকনা এইবিলাক ভুলকৈ আহিলে মানে এইটো শুদ্ধ কৰা ফৰ্মখন ক'ত পাব আৰু কেনেকৈ পূৰাব লাগিব। তো মই এখন ফৰ্ম আপোনালোকক ইয়াত দেখাই দিছোঁ। এইখনেই ফৰ্মখন হয়, এইখন আপোনালোকে নিজে DTP মাৰি ল'ব লাগিব। আৰু আপুনি যিখন স্কুলৰ পৰা BT পাছ কৰিছিলে সেই স্কুলখনৰ প্ৰধান শিক্ষকৰ পৰা আপুনি লিখাই আনিব লাগিব। আৰু আপোনালোকৰ যিটো শিক্ষাখণ্ড হ'ব, যিটো ব্লক হ'ব, তাৰ BO ছাৰৰ পৰা এটা চাইন কৰাব লাগিব। প্ৰধান শিক্ষকৰ পৰা লিখাই অনাৰ পাছত তাত BO ছাৰৰ চাইন কৰাব লাগিব। এইখনত মই এতিয়া দেখাই দিছোঁ যিটো নাম আছিলে কেণ্ডিডেটৰ এই ফৰ্মখনৰ, তাৰ নামটো PU হয়, PUৰে ষ্টাৰ্ট হয় নামৰ স্পেলিংটো, কিন্তু চেকখনত আহি গ'ল PO। আৰু আপোনাৰ ডকুমেণ্টৰ লগত যদি নাম বা উপাধি যদি মিল নাথাকে তেতিয়া আপোনাৰ পইচা নোসোমায়, চেকখন ডাইৰেক্টলি কেঞ্চেল হৈ যাব। গতিকে এইটো শুদ্ধ কৰিবৰ কাৰণে মানে ইয়াত লিখি দিছে, আপোনালোকে ভিডিঅ'টোত চাই এইখিনি লিখি লৈ DTP মৰাই দিব পাৰে। আৰু এই ওপৰত যিটো ইয়েৰ লিখিছে 2018 যিটো লিখিছে সেইটো মানে কোন বৰ্ষত আপুনি BT পাছ কৰিছিল সেইটো লিখিব লাগিব। এতিয়া যিজনৰ মই ফৰ্মখন দেখাইছোঁ তেখেত মানে 2018 বৰ্ষত পাছ কৰিছিলে, সেইটো কাৰণে 2018টো লিখিছে। তো স্কুলৰ ৰেকৰ্ড মতে আপুনি যেতিয়া পাছ কৰিছে সেইটো লিখিব। আৰু যিখনৰ পৰা আপুনি BT পাছ কৰিছিলে এই ফৰ্মখন DTP মৰাই সেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওচৰত যাব। যদি আপোনাৰ নাম এড্ৰেছ কিবা ভুল আছে, উপাধি যদি ভুল আছে, ডকুমেণ্টৰ লগত যদি নিমিলে, তেতিয়া তাত যাব, প্ৰধান শিক্ষকে আপোনাৰ শুদ্ধটো চাৰ্টিফাইড দি দিব। তো ফৰ্মখন ইয়াত চাই আপোনালোকে DTP মাৰি ল'ব পাৰে। মোৰ ওচৰত ফৰ্মখন বৰ্তমান নাই, নহ'লে মই দিলোঁ হয়। তো আপোনালোকে এনেকৈ ফৰ্মখন যোগাৰ কৰি ল'ব পাৰে। আলোচনাৰ নেক্সট পইণ্টটো আছিলে এইবাৰ চেক জমা দিয়াৰ শেষ তাৰিখ কেতিয়া। এই বছৰ কোনো ধৰণৰ শেষ তাৰিখ দিয়া নাই, মুঠতে ৰুলছ ৰেগুলেশ্যনখিনি আপোনালোকে ফ'ল' কৰি জমা দিব। যদি কিবা ভুল আছে ভালদৰে চেক কৰি ল'ব, আপোনালোকৰ কোনো শেষ তাৰিখ বুলি কথা নাই। যিমান পাৰে সোনকালে দিবলৈ চেষ্টা কৰিব, পইচাও সিমান সোনকালেই সোমাব। আৰু দেৰিকৈ সোমালেও চিন্তা কৰিবলগীয়া একো কথা নাই, কেতিয়াবা কিছুমান পেণ্ডিঙৰ জহত কামটো থাকি যায়। তো ইয়াৰ নেক্সট টপিকটো হৈছে পইচা কিমান দিনৰ ভিতৰত সোমাব। এইটো চিম্পল কথা আপোনালোকক বুজাই দিছোঁ। যদি আপোনালোকে নিজৰ নিজৰ টাউনৰ ব্ৰাঞ্চবিলাকত জমা দিয়ে, ইয়াৰ পৰা চেকখিনি যাব গুৱাহাটীৰ মেইন ব্ৰাঞ্চত,
তাত গৈ লৈ একেলগে কোনোবা এদিন আপোনালোকৰ চেকখিনি মাৰি দিব, পইচাটো সোমাই যাব। সেইটো কাৰণে ইয়াত এটা টাইম লাগিব। কিন্তু যদি মানে যিবিলাকে ডাইৰেক্ট গুৱাহাটীৰ মেইন ব্ৰাঞ্চত জমা দিব, তাত আপোনালোকৰ এদিন বা দুদিনৰ ভিতৰত পইচাটো সোমাব। বাকী ইয়াৰ আপোনালোকৰ নিজৰ নিজৰ চহৰত জমা দিয়াবিলাক 1 মাহমানৰ সময়ৰ ভিতৰত সোমাই যাব। আৰু দেৰি হ'লেও বৰ বিশেষ চিন্তাৰ কথা নাই। যিমান দিন দেৰি হ'ব সিমান দিনৰ আপোনালোকে এক্সট্ৰা ইণ্টাৰেষ্ট পাব। পইচা সোমোৱাটো সোমাবই যদি শুদ্ধভাৱে ফৰ্মখন জমা দিয়ে। তো আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ সকলোতকৈ আগত পাবৰ বাবে।